জলকীয়াখিনি অকণমান ভাজ খালে এই ৰুকি লোৱা পিঁয়াজখিনি ইয়াতে যোগ কৰি দিলোঁ। এতিয়া পিঁয়াজটো মই সুন্দৰকৈ ব্ৰাউন কালাৰ কৰি ভাজি ল'ম আৰু তাৰপিছত মাংসখিনি ইয়াতে যোগ কৰি দিম। ইয়াৰ পিছতে মই ইয়াতে আদা আৰু নহৰুখিনি দি দিম। এতিয়া মই বটি লোৱা আদা আৰু নহৰুখিনি ইয়াতে যোগ কৰি দিলোঁ। এতিয়া এইখিনি আকৌ সুন্দৰকৈ ভাজিব লাগিব। আদা আৰু নহৰুৰ কেঁচা গোন্ধটো যাতে গুচি যায় সিমানখিনিলৈ ভাজিম আৰু খুব বেছি 2-3 মিনিট। এতিয়া সুন্দৰকৈ ভাজ খাইছে, আদা নহৰুৰ গোন্ধটো গুচি গৈছে, কেঁচা গোন্ধটো। আৰু এতিয়া মই ইয়াতে মাংসখিনি, সানি লোৱা মাংসখিনি ইয়াতে যোগ কৰিছোঁ।